35 नं मदैबारि बियाबाव बीजेपी आरो बीपीएफ दोलोनि गिदिर खहा 300निबो बांसिन बीजेपी आरो बीपीएफ दोलोनि दैदेनगिरि सोद्रोमाफोरा गावसोरनि दोलोफोरखौ नागारनानै यूपीपीएल दोलोआव जयेन जानायखौ नुनो मोननाय जादों। लोकसभानि बिसायख'थिया खाथियाव सफैनाय लोगो लोगोनो मोनसे दोलोखौ गारनानै गुबुन मोनसे दोलोआव थांनाय एबा जयेन जानाया गिदिर बाथ्रा नङा। बेबायदिनो मैया मोनसे नुथाय नुनो मोननाय जादों। मदैबारि ब्लक कमिटि यूपीपीएल दोलोनि बानजायनायाव कालाइगाव प्रगतिशील जनमंच नगब्लाङाव जानाय मोनसे आफादाव बीजेपी आरो बीपीएफ राजखान्थि दोलोनि खमैबो 300 सोद्रोमाफोरखौ गावसोरनि दोलोखौ नागारनानै यूपीपीएल दोलोआव जयेन जानायखौ नुनो मोननाय जायो। मदैबारि ब्लक यूपीपीएलनि आफादगिरि मुस्रि पवित्र बसुमतारिया सामलायनाय आलांगा मेलाव गिबियावनो बुहुमनां आइजो गेलेगिरि मुस्रिमा कुन्जलता बर' बिथांखौ आर'नाइ आरो साइटेसन होनानै बरायनाय जायो। मदैबारि ब्लक यूपीपीएलनि नेहाथारि जगत डेका बिथांनि बिबुंथिजों जागायनाय हाबाफारियाव बाहागो लायो फारियै भेरगाव जिल्ला यूपीपीएलनि आफादगिरि मुस्रि निर्मल बर' नेहाथारि एन्थनी बसुमतारि समाज सिबियारि प्रसन्न कुमार बर' आरो लाइमोन दैदेनगिरि सुरेन बर' बिथांमोनजों लोगोसे यूपीपीएल दोलोनि गोबां दैदेनगिरि सोद्रोमा मददगिरिफोरखौ बाहागो लानाय नुनो मोननाय जायो। बाहागो लानाय भेरगाव जिल्ला यूपीपीएलनि नेहाथारि मुस्रि एन्थनी बसुमतारिया फोरमायनाय बायदिब्ला दिनैनि हाबाफारिनि गेजेरजों 300निबो बांसिन बीजेपी आरो बीपीएफ दोलोनि सोद्रोमाफोरा यूपीपीएल दोलोआव जयेन जानाया फैबाय थानाय समफोराव यूपीपीएल दोलोखौ गोख्रों खालामनायनि मोनसे मोजां इसारा होनानै फोरमायदों। यूपीपीएलर मदैबारि ब्लक कमिटिर सजयনত এটা জয়নিং কাৰ্যসূচী লোৱা হৈছে। আজি জেনেৰেল মিটিং, এই জেনেৰেল মিটিঙত আমি বিটিআৰ চৰকাৰৰ যে ফ্লেগশ্বিপ আঁচনি মাইনাव सोरां बिथांखिৰ বিষয়ে আমি এৱাৰনেছ প্ৰগ্ৰাম লৈছোঁ। স্পেচিয়েলি মহিলাবিলাকক মাতিছোঁ আৰু মাইনাव सोरां বিথংকি কি হয় সেইটো আমি তেখেতসকলক বুজাই দিছোঁ। এই এৱাৰনেছ প্ৰগ্ৰাম লগতে আমাৰ ইয়াতে জয়নিং কাৰ্যসূচী আছে। আজি 201 জন লিষ্ট আহিছে, কিন্তু অআনুষ্ঠানিকভাৱে 500 জনমান জয়নিং হ'ল। এটা আন্দাজ আমি কৰিছোঁ। লিষ্ট আহিছে 201 জনৰ, কিন্তু বেছি হৈছে। তাৰে আগত মदैবাৰি বিচিডিচি অফিচ ইনাগুৰেশ্যন কৰিবৰ কাৰণে আমাৰ মাননীয় ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী আহিবলগীয়া আছিলে। তেখেতে আমাৰ মহামান্য গভৰ্ণৰ যেহেতু কোকৰাঝাৰত আহিব, ইয়াৰ কাৰণে চিফ ডেপুটি চিফ সকলো ইএম এমচেলে কোকৰাঝাৰ যাবলগীয়া হোৱাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে আৰু তেখেতে কনচাইনমেণ্ট দিলে যে মदैবাৰি বিচিডিচি অফিচটো ইনাগুৰেশ্যন কৰিবৰ কাৰণে মোক ক'লে। ইয়াৰ কাৰণে মই যাই ইনাগুৰেশ্যন কৰি আহিছোঁ। 20 বছৰ অন্তত মदैবাৰি বিচিডিচি বিটিচি চুক্তিৰ 17 বছৰীয়া বিপিএফ চৰকাৰৰ দিনত মানে মदैবাৰিত বিচিডিচি অফিচ নাছিলে, কিন্তু 3 বছৰীয়া যে यूपीपीएल बीजेपी जीएसपी মিত্ৰজোঁট চৰকাৰ, সেই মিত্ৰজোঁট চৰকাৰত মানে 3 বছৰ কমপ্লিট নহওঁতে আমি ৰাইজৰ কাৰণে এটা বৃহৎ সফলতা হৈছোঁ যে মदैবাৰি বিচিডিচি অফিচ আমি বনাই আজি ইনাগুৰেশ্যন কৰিলোঁ। ঠিক ভকতপাৰা বিচিডিচি, বালিপাৰা বিচিডিচি, চেঙাপথাৰ বিচিডিচি এনেকুৱা বহুত বিচিডিচি অফিচ বনাই আছে, য'ত 2 দিনমান আগত নাপটেপাৰা বিচিডিচি ইনাগুৰেশ্যন কৰা হ'ল। তো এনেকুৱা আমি বহুত ছাকচেছফুল আমাৰ 3 বছৰীয়া यूपीपीएल बीजेपी जीएसपी চৰকাৰৰ হাতত আছে। আমি বহুত কাম কৰিছোঁ, উন্নতিৰ কাম কৰিছোঁ। ইয়াৰ কাৰণে আজি মदैবাৰি ব্লক কমিটি यूपीपीएल সজয়নত যেহেতু এই এৱাৰনেছ প্ৰগ্ৰাম, সেই এৱাৰনেছ প্ৰগ্ৰামত 201 জনৰ লিষ্ট আছে যদিও আনুমানিক 500 জনমান আজি আমি জয়নিং কৰিলোঁ। সেইটো হ'ল প্ৰমোদ বড়ো ছাৰক ৰাইজে আস্থা লৈছে, বিশ্বাস লৈছে আৰু এই 3 বছৰত যে বৃহৎ কাম কৰিলে ইয়াৰ কাৰণে यूपीपीएলৰ প্ৰতি আস্থা ৰাখি ৰাইজে আহিছে, হিল দল ভাঙি আহিছে। গতিকে 2020 চনত কৰোনা মহামাৰীৰ যেহেতু লকডাউন, সেই লকডাউনত আমি 10 মহীয়া ইলেকশ্যন খেলা নিচিনা হৈছিলে। সেইখিনিত আমি 15,579টা ভোট পাবলৈ সক্ষম হৈছিলোঁ। ৰাইজে আমাক আস্থা লৈছে, বিশ্বাস লৈছে। তো অহা আগন্তুক 2025 চনত যদি আমাৰ মিত্ৰজোঁট চৰকাৰে বা আমাৰ দলে চিন্তা কৰে মदैবাৰিত, তেনেহ'লে মदैবাৰি এতিয়া ওলাই যোৱা এটা চান্স আছে यूपीपीएলৰ হাতত।
সেইটো ৰাইজে আজি যিহেতু আহিছে 2 সহস্ৰাধিক ৰাইজে আহিছে বুজি লৈছে বৰ্তমান বিটিআৰ চৰকাৰে ইউপিপিএল বিজেপি জিএছপি চৰকাৰে মিত্ৰজোঁট চৰকাৰে ৰাইজৰ কাৰণে কি কাম কৰিবলৈ বিচাৰিছে সেইটো তেখেতসকলে বুজ লৈছে আৰু মাইনাও চেৰাং বিধানকি মানি কি সেইটো তেখেতসকলে ভাল জ্ঞাত হৈছে ইয়াৰ কাৰণে আজি সেই প্ৰগ্ৰাম আমি এটা বৃহৎ মানে সাকসেসফুল বুলি ক'ব লাগিব আৰু সেই আজি হিলদল ভাঙি আহি জয়নিং কৰা এটা তাৰে মানে এটা আমাৰ এটা শুভ লক্ষণ বুলি আমি ভাবিব পাৰোঁ গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যোন ব্যক্তিসকলে আজি ইউপিপিএলৰ জয়নিং কৰিছে আৰু তেখেতৰ ওপৰত আমি আস্থা আৰু বিশ্বাস ৰাখি তেখেতসকলক আমি আমাৰ ইউপিপিএল দলত আদৰণি লৈছোঁ যিটো ইউপিপিএল এটা আদৰ্শবান দল আৰু লোকেল ইস্যুৰ কাৰণে আমি কাম কৰা এটা দল ইয়াৰ কাৰণে যিহেতু ৰাষ্ট্ৰীয় দলবিলাকত লোকেল ইস্যুবিলাক আহি নপৰে ইয়াৰ কাৰণে আমি ৰিজনেল মানে আঞ্চলিক দল নহ'লেও একদম সেমি ৰিজনেল দল আমি ফুলি মানে কিবা আঞ্চলিক দলো নহয় তথাপিও আমি বহুত লোকেল ইস্যুবিলাক কাম কৰিবলৈ সক্ষম হৈছোঁ তাতে আমি অকল ইউপিপিএল বুলি নহয় আমি বিজেপিকো তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব যেহেতু তেখেতসকলে নহ'লে আমি মিত্ৰজোঁট চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন জিএছপিকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব তো ইয়াৰ কাৰণে ইউপিপিএল বিজেপি জিএছপি আমাৰ বিটিআৰ ৰিজনৰ কাৰণে বহুত এটা ডাঙৰ কাম কৰিছোঁ যিটো নেকি আজি কষ্ট কৰি আছোঁ অহাকালিলৈ আমাৰ এটা বৃহৎ মানে ভাল কাম আমাৰ অঞ্চলত হ'ব তো আমি স্পেচিয়েলি মিছন লৈছোঁ সাষ্টেইনেবলৰ কাৰণে লাইভলিহুডৰ কাৰণে আৰু যেহেতু প্ৰমোদ বড়ো ছাৰৰ এটা সপোন আছে যেনেকৈ ছুইজাৰলেণ্ডৰ কথাটো মানুহবিলাকে বহুত তাচ্ছিল্য কৰে ছুইজাৰলেণ্ড এটা শান্তি পৰিৱেশ তো বিটিআৰো ছুইজাৰলেণ্ড নিচিনা এটা শান্তি পৰিৱেশ হয় নেকি তাৰে মানে আমি কাম কৰিবলৈ যত্ন কৰিছোঁ য'ত শান্তি নাই তাতে উন্নতি নাই ইয়াৰ কাৰণে ছুইজাৰলেণ্ড শান্তি ইয়াৰ কাৰণে তাতে উন্নতিও আছে তো বিটিআৰটো আমি এতিয়া শান্তিৰ এটা অঞ্চল গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ আৰু উন্নতি আস্তেকৈ আমি দেখিবলৈ পাই আছোঁ যোৱা বছৰ ইণ্টাৰ 6 শিডিউল মানে প্ৰিমিয়াৰ লীগ ফুটবল বৃহৎ এটা সাকসেসফুল বড়োলেণ্ড ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল এটা বৃহৎ সাকসেসফুল তামোলপুৰত খোকে খেল হৈ গ'ল এতিয়া বৰ্তমান আমি বিটিআৰত 132nd দুৰান ফুটবল কাপ আমি আয়োজন কৰি আছোঁ এইবিলাক এটা শান্তিপূৰ্ণভাৱে হৈ আছে আৰু শান্তি বিৰাজমান হোৱাৰ কাৰণে এইবিলাক আমি কৰিবলৈ সক্ষম হৈছোঁ তো গতিকে সম্পূৰ্ণ আমাৰ বিটিআৰ বাসী ৰাইজে প্ৰমোদ বড়ো ছাৰৰ ওপৰত আস্থা আৰু বিশ্বাস আছে ইয়াৰ কাৰণে আজি ৰাইজে আহিছে এতিয়া বৰ্তমান আমাৰ ভাইৰেল হৈ আছে এভেকশ্যন সেই এভেকশ্যনটো প্ৰমোদ বড়ো চৰকাৰৰ এজেণ্ডা নহয় সেইটো পিয়ৰলি আইনীভাৱে মহামান্য গুৱাহাটী হাইকোৰ্টৰ এটা অৰ্ডাৰ হয় তাতে ছিষ্টেম আছে আমি ছিষ্টেমত যাম আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাটো আমাৰ চৰকাৰে নিশ্চয় কৰিব অলৰেডি কথা পতা হৈ আছে আৰু নিশ্চয় সেইটো ব্যৱস্থা কৰিব এইটো আইনীভাৱে যোনে আইন বিশ্বাস কৰে সেইটো আইনীভাৱে লোৱা হ'ব আৰু তাৰো এটা য'ত সমস্যা আছে তাতে সমাধানো হ'ব তাৰ কাৰণে আমাৰ বৰ্তমান ইউপিপিএল বিজেপি জিএছপি চৰকাৰে মিত্ৰজোঁট চৰকাৰে বিহিত ব্যৱস্থা ল'ব